সুপ্ৰভাত মই মৌচুমী আপোনালোক সকলোকে মোৰ নতুন ব্লগ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিও আমি এফালে যাবলৈ ওলাইছোঁ আজি আমি যাম কামাখ্যা মন্দিৰ আৰু ত্ৰিশূলধাৰী যাম চাগে সেইফালে শিলঘাটত আৰু দেখাম কামাখ্যা মন্দিৰ সকলোৱে জানিলে গুৱাহাটীত কামাখ্যা মন্দিৰ আছে কিন্তু গুৱাহাটীৰ বাহিৰেও আমাৰ কলিয়াবৰতো কামাখ্যা মন্দিৰ আছে আৰু সেই একেই শক্তিপীঠেই হয় তালৈকে আমি আজি যাম আৰু আপোনালোককো লৈ যাম দেখাই দিম মোৰ লগতে মা আছে ভণ্টি আছে তাৰপিছতে আৰু আগত আছে আগত টিকলা দুটা আছে ভাইটি আছে আমি গোটেইবিলাকে ওলাইছোঁ মন্দিৰ চাবলৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু চাই থাকিব আৰু ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সকলোৰে মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাইক কৰিব আৰু চাই থাকিব কামাখ্যা মন্দিৰলৈ শিলঘাটলৈ আৰু আহোঁতে আমি জয়সাগৰ দলনি হৈ আহিছোঁ জয়সাগৰ দলনিখন বহুত পুৰণা দলনি সৰু পুখুৰীও আছে আৰু পুখুৰীটোত তাৰমানে কিবা আহোম কিবা এটা কাহানী এটা আছে পুখুৰীটো জয়সাগৰ দলনিৰ সেইটো কালিকা লগা বুলি কয় ইয়াৰ যি মাছ চাছ হয় পুখুৰী সেয়া মানুহে খাব নোৱাৰে আৰু নাখায় মানুহে আৰু এতিয়াও মানে ইয়াত কিবা এটা শক্তি থকা বুলি কয় তো কোনো মানুহ ইয়াত অকলে নাহে কিন্তু দেই নাহে আৰু আমি আজি আহিছোঁ দিনতে আৰু অলপমান আপোনালোকক দেখাওঁ এইখন মোৰ পিছফালে যিখন দেখিছে এইখনেই হ'ল জয়সাগৰ দলনি আৰু এইফালে বেক চাইডে পুখুৰী এটা আছে আৰু ইয়াৰ আগৰ দলনি বুলি যিখিনি কয় এইখিনিয়ে হয় এয়া হ'ল আমি মন্দিৰ আহি পালোঁ এইটো ৰাস্তা দি এনেকৈ চাইডেদি উঠি আহিব লাগে মন্দিৰলৈ আৰু সেইফালে এনেকৈ গৈ এইটো বছ সেই ওপৰত দেখিছে নহয় সেয়াই হ'ল মা কামাখ্যা দেৱীৰ মন্দিৰ যিটো শিলঘাটত আছে কলিয়াবৰৰ আৰু এতিয়া আমি ইয়াতে যাম আমি এতিয়া ইয়াত আহি পাই গ'লোঁ কামাখ্যাত শিলঘাটত কামাখ্যা মন্দিৰৰ এই তলৰ জেগাখিনিত আমি আছোঁ আহি পালোঁ আমি ইয়াতে আৰু আমি এতিয়া ওপৰত যাম আৰু ওপৰতে সেয়া দেৱী মাৰ মন্দিৰ আছে তাতে আমি বৰ্তমান সেৱা কৰিম তালৈকে আহিছোঁ বলক গৈ থাকোঁ আমি এতিয়া মন্দিৰৰ কাৰণে গৈ আছোঁ গোটেইবিলাকে সেইটো চাইডে নাচায় সেইটো চাইডে যায় সেইটো হ'ল মন্দিৰৰ ওপৰত আমি আহি গ'লোঁ আৰু আহিলোঁ আহি পেলাই চব চাইডে দেখিছিলোঁ কিমান মানে সেউজীয়া আৰু মানে সেউজীয়াই এয়া হ'ল মন্দিৰৰ চিৰি আৰু আমি চিৰিফালেদি ওপৰলৈ যাব লাগে আৰু আমি ওপৰত আহি আছোঁ আৰু সেয়া আমাৰ আগে আগে মা গৈ আছে ভাইটিহঁত গৈ আছে আৰু চিৰিবিলাক অলপ পিছল হৈ আছে বৰষুণ দিয়াৰ কাৰণে আৰু আমি এতিয়া ওপৰত আহি পাই গ'লোঁ মন্দিৰৰ ওপৰত আৰু ইয়াতে আমি এতিয়া চাকি তাকি জ্বলাম আৰু ইয়াতে এয়া চাকি ধূপৰ কাৰণে দোকানো আছে চাকি ধূপ যি লাগে ল'ব পাৰি ইয়াৰ পৰা আৰু এইটো চাই এইফালে বাহিৰতে এইফালে যিখিনি মই দূৰৰ পৰা দেখাইছোঁ যে তাতে চাকি দিব পাৰি আৰু ভিতৰত সেয়া কৰিব পাৰি চাকি দিয়া জেগা এইখিনিয়ে হয় ভিতৰত প্ৰধান মন্দিৰৰ ভিতৰত তাতে চাকি দিব নিদিয়ে ইয়াতে চাকি জ্বলাব লাগে আৰু এয়া আৰু মন্দিৰৰ চাৰিওকাষে ইমানেই গছ গছনি আছে সেউজীয়া মানে দেখিয়ে ভাল লাগে এইজোপা তেতেলী গছ সেইফালেও সেইজোপা ইমান ধুনীয়া গছ তাৰপিছতে মই সেইকাৰণে গছবিলাককে বহুত কেপচাৰ কৰিছোঁ ইমানেই ভাল লাগিছে চাৰিওকাষটো বৰ ভাল লগা আৰু এয়া সিদিনা বেলেগ যাত্ৰীও আছিলে মন্দিৰত বহুত মানুহ নাই মানে কম ক'ভিডৰ কাৰণে যাত্ৰী বহুত কম কিন্তু তথাপিও যাত্ৰী আছে একেবাৰে নোহোৱা নহয় মানুহ আহে আৰু সেৱা কৰি গৈ থাকে এনেকুৱা মন্দিৰত বহুত অসুবিধাও পোৱা নাই ভিৰ ভাৰ ইমান নাই ভিৰ ভাৰ একেবাৰেই নাই অলপকৈ মানুহ আহে আৰু মন্দিৰত সেৱা কৰি সকলোৱে গুচি যায় সকলোৱে নিজৰ পৰিয়াল লৈ আহে মন্দিৰত আৰু আপোনালোকো আহিব পাৰে আপোনাৰ মনটো মানে বহুতেই ভাল লগা পৰিৱেশটো ইয়াৰ
আৰু এই চাওকচোন এই গছবিলাক দেখি মানে মই ৰ'বই পৰা নাই, খালি গছবোৰকে উঠাব মন গৈছে। এই গছডালো ইমান ধুনীয়া, সেই ওপৰৰ গছডালো বহুত পুৰণা গছ এইবিলাক আৰু বৰ ধুনীয়া। আৰু এইখন হ'ল মেইন প্ৰধান গেটখন কামাখ্যা দেৱী মন্দিৰৰ দেৱালয়ৰ। আৰু তাৰ এইটো চাৰিওকাষে খালি গছেই গছ। এজোপা তেতেলী গছ ডাঙৰ, বৰ ধুনীয়া দেখাত গছবিলাক। এইজোপা বকুল গছ আছে দূৰত, আৰু এইজোপা হ'ল তগৰ গছ। চাওকচোন গছজোপা ইমানেই ধুনীয়া যে মই মানে ভিডিঅ' নকৰাকৈ থাকিব পৰা নাই, ইমানেই ভাল লাগিছে। মন্দিৰত নহয় ইমান ধুনীয়া ধুনীয়া গছ আছে, মই কি ক'ম মানে। এইজোপা দেখিছেনে মূৰৰ ওপৰতে, এইজোপা হ'ল তগৰ গছ, একদম তগৰ গছ কিন্তু বহুত পুৰণা গছ। এইজোপা হ'ল তেতেলী, ধুনীয়া তেতেলী, এজোপা বহুত ডাঙৰ, মানে গছবিলাকেই বৰ ধুনীয়া। আমাৰ আগৰ পোৱালীকেইটা গৈ আছে দেখিছেনে? এইটো হ'ল পুৰণা ৰাস্তা, মন্দিৰলৈ উঠি অহাৰ যিটো ৰাস্তা। আমিতো আজিকালি উঠি আহোঁতে সিফালেদি উঠি আহিলোঁ গাড়ী অহাৰ ৰাস্তাটোদি, কিন্তু এতিয়া আমি এফালেদি নামি আছোঁ। সৰু ছোৱালী ফটো নুঠা ন? মোৰ লগত উঠিবা? উঠা এটা মৰম লগা ভণ্টি বা শিকিলেজনী, বহুত মৰম লগা। ব'লা ব'লা, মই গৈ আছোঁ, মই লাহে লাহে গৈ আছোঁ। মোৰ টিকলাকেইটা আকৌ মোক নিবলৈ উভতি আহিছে, কাৰণ মই লাহে লাহে আহিছোঁ, ইমান স্পীডত যাবলৈ ভয় লাগে মোৰ, পিছল হৈ আছে। মন্দিৰটো বহুত ওপৰত হয়, আৰু সদায় মই দেখিছোঁ যে আমাৰ গুৱাহাটীৰ যি কামাখ্যা আছে সেয়াও পাহাৰৰ ওপৰত, মানে একদম তলত নহয়, ওখতে মন্দিৰটো আছে। আৰু আমাৰ শিলঘাটৰ কামাখ্যা, কলিয়াবৰৰ শিলঘাটৰ কামাখ্যা, এয়া মন্দিৰো ওপৰতে পাহাৰৰ ওপৰতে অৱস্থিত। আৰু ইয়াৰ লগতে আপোনালোকক মই আৰু এটা অনুভৱৰ কথা কওঁ, মানে যেতিয়া এবাৰ মানে জীৱনত চাগে সেনেকুৱা সৌভাগ্য এবাৰেই হয় যে আমি নেপালৰ পাৰ্থদেৱী মন্দিৰ যাবলৈ সুবিধা পাইছিলোঁ। আৰু আচলতে কয় ন, আপুনি ভগৱানৰ ওচৰত নাযাব, ভগৱানে যেতিয়া আপোনাক মাতে তেতিয়াহে আপুনি যাব পাৰে। আৰু আমাকো চাগে সেইদিনা দেৱীয়ে মাতাৰ কাৰণে আমি যাব পাৰিছিলোঁ। আৰু সেই পাৰ্থদেৱীৰ মন্দিৰটো বহুত পাহাৰৰ ওপৰত অৱস্থিত, আৰু আমি বহুত দূৰ খোজকাঢ়ি গৈছিলোঁ। তাততো চিৰিও বহুত কম আছিলে, আৰু একদম পূৰা এনেকুৱা পাহাৰৰ মাজেদি মানে যেন বাঘ চাঘ ওলাই যাব এনেকুৱা ৰাস্তা দি আমি ওপৰলৈ গৈছিলোঁ। কিন্তু সেইদিনা আমি গম পালোঁ যে মানে ভগৱানৰ যি আশীষ মানে আমাৰ লগত আছে, তো সেইটো মানে জীৱনৰ বহুত ভাল অনুভৱ, কি ক'ম, ভাষাৰে বুজাব নোৱাৰোঁ। সেই পাৰ্থদেৱীৰ মন্দিৰো কিন্তু ওপৰতে অৱস্থিত, আমি তালৈও গৈছিলোঁ। তো সেনেকুৱাই কথাবিলাক ভাল লাগে বহুত, মনটো মানে বহুত বেলেগ এটা অনুভূতিৰে ভৰি পৰে, যিটো বুজাব নোৱাৰি ভাষাৰে। এইটো চিৰিদি আমি নামি আহিলোঁ, আৰু উঠোঁতে আমি সিফালে ৰাস্তা দি উঠিছিলোঁ, ছাইডেদি ৰাস্তা দি গাড়ীত উঠিছিলোঁ। আৰু নামি আহোঁতে আমি চিৰিদি নামি আহি আছোঁ, লাহে লাহে আহি আছোঁ, কাৰণ স্পীডত ইমান নোৱাৰোঁ, পিছল হৈ আছে চিৰিবিলাক, সেইকাৰণে আমি লাহে লাহে নামি আহিছোঁ। আৰু এইটোৱে আগতে প্ৰথম ৰাস্তা এইটোৱে আছিলে, প্ৰথমটো চিৰিও নাছিলে, চিৰি পিছত বনালে, তাৰপিছত চিৰি বনোৱাৰ পিছত এতিয়া সিফালে গাড়ী মানে ওচৰলৈকে যাব পৰা ৰাস্তা বনাই দিছে, আৰু চিৰি দি আমি নামি আহিছোঁ লাহে লাহে। ৰাস্তাটো একদমেই ধুনীয়া, পানী একেলগে আহি গ'ল, ঠাণ্ডা ঠিক আছে লগ। আৰু এইটো ৰাস্তা দি আমি আহিলোঁ, আহি পেলাই আমি এয়া পাই গ'লোহি ত্ৰিশূলধাৰী মন্দিৰ, এটা শিলৰ গুহাৰ ভিতৰত যিটো মন্দিৰ আছে, গুহাৰ ভিতৰত, এয়া গুহাৰ ভিতৰৰ মন্দিৰ, আমি তাতে আহি পালোঁ। এয়া আমি এতিয়া ত্ৰিশূলধাৰী মন্দিৰ আহি পালোঁ, আৰু ত্ৰিশূলধাৰী মন্দিৰত এয়া দেখিছে শিলৰ গুহাৰ ভিতৰত মন্দিৰটো অৱস্থিত, আৰু ইয়াতে ভগৱান শিৱৰ মন্দিৰ হয়। আৰু এই মন্দিৰতে পূজা অৰ্চনা কৰা হয়। আৰু যেতিয়া ডিচেম্বৰ জানুৱাৰী মাহ হয় তেতিয়া ইয়াতে পিকনিকৰ কাৰণে বহুত মানুহ আহে।
বহুত মানুহ আহে পিকনিকৰ কাৰণে পিকনিক আৰু চাৰিও কাষটো ইয়াৰ এনেকুৱা আৰু এইটো সাইডে বেক সাইডে এয়া হ'ল ব্ৰহ্মপুত্ৰ নদী যিখন অসমৰ চবতকৈ ডাঙৰ নদী ব্ৰহ্মপুত্ৰ নদীতে ইয়াতে আছে আৰু এতিয়া গৰম দিনতো অলপকৈ আহিব পাৰি আৰু আমি আহি পুৰা মন্দিৰৰ ওচৰৰে পালোহি আৰু এটা শিলৰ ভিতৰতে এই মন্দিৰটো আছে ত্ৰিশূলধাৰী মন্দিৰ আৰু এতিয়া আমি ভিতৰলৈ সোমাই আছোঁ আৰু এয়া দেখিছেনে মন্দিৰ সোমোৱাৰ কাষতে এয়া দোকান আছে আপোনাৰ চাকি তাকি পাই যাব আৰু পানী বটল চিপছ এইবিলাক সৰু সুৰা খোৱা বস্তু পাব কিবা কিবি পাই যাব গতিকে ইমান অসুবিধা নাই আৰু ইফালেদি দেখিছে কিমান গাড়ী আহি আছে ৰাস্তাত পুৰা আহিয়ে থাকে আৰু এইখন হ'ল ব্ৰহ্মপুত্ৰ এতিয়া আমি এয়া মন্দিৰৰ ভিতৰলৈ গৈছোঁ আৰু এয়া দুৱাৰমুখতে এয়া নন্দী মহাৰাজ আৰু আমি এতিয়া ভিতৰত সোমাই আছোঁ কিন্তু ভিতৰত সোমাওঁতে পাহাৰৰ মাজৰ মন্দিৰটো এই এটা বান্দৰ বহি আছে আৰু আমি অকণমান হেৰি কৰিছোঁ বান্দৰটো খেদিলেহে যাব পাৰিম এতিয়া ভাইটি বান্দৰটো খেদিব তাৰপিছতহে আমি ভিতৰত যাব পাৰিম এইটো বান্দৰ বহি আছে একদম ৰাস্তাতে কোনোবাই কল চল দিলেতো থপিয়াবই এয়া আমি এতিয়া ভিতৰত আহি আছোঁ আৰু এয়া যে দেখিছে বগা খটখটি এইফালে ভিতৰতে শিলৰ গুহাৰ ভিতৰতে মন্দিৰটো হয় আৰু ভগৱান শিৱৰ আছে তাতে ভিতৰতে পূজা কৰিব লাগে ভিতৰতে সেৱা কৰিব লাগে আৰু এইফালেদি বাহিৰলৈ আহিব লাগে তেনেকৈ আহিব পাৰি আৰু এইকেইটা আমি কৈ আছোঁ কিন্তু এয়া পুৰা মন্দিৰ ইয়াতো ধূপ চাকি দিব পাৰি সেৱা কৰিব পাৰে তাৰপিছতে আমি এতিয়া সেৱা কৰি পেলাই আৰু সিফালেদি ওলাই যাম নমো কৰি দিয়া পিছলৈ চোৱা गुफा के अंदर सीक्रेट गुफा কৰিলা কি কৰিলা সেয়া কৰোঁতে কি দিলে তোমাক কি দিলে তুমি ভাল পোৱা বস্তুটো দিছে দেখুৱাচোন কি বস্তু দেখুৱা এইটো আমাৰ ল'ৰাই খুব ভাল পায় তুমি কি কৰিলা ক'ত কৰিলা আপুনি কিবা ক'ব ভাল লাগিলে পৰিৱেশটো বহুত ভাল লাগিছে আহি পেলাই প্ৰাকৃতিক চিনাৰী বহুত মনোমোহা লাগিব এইখনৰ বিশাল ব্ৰহ্মপুত্ৰ আমাৰ আৰু এনেদৰে আমাৰ এটা ধুনীয়া দিনৰ অন্ত পৰিলে আৰু আমি এতিয়া ঘৰলৈ উভতিছোঁ আৰু শাওণ মাহৰ এই পবিত্ৰ মাহত আমি মন্দিৰ দৰ্শন কৰিলোঁ আৰু লগতে আপোনালোককো যিমানখিনি পাৰি দেখুৱাব চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে লগে লগে চাব পাৰে আৰু মোৰ চেনেলটো সকলোৰে মাজত শ্বেয়াৰ কৰিব সকলোকে জনাব মোৰ চেনেলটোৰ বিষয়ে যাতে আমি বহু দূৰ আগুৱাই যাব পাৰোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ এনেদৰে দি থাকিব তাকে আশা কৰিছোঁ আৰু মই মৌচুমীয়ে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে চাই থাকিব ভিডিঅ'বিলাক আৰু আপোনালোকে সকলোৱে ভালে থাকিব হাঁহি থাকিব তাকে কামনা কৰিছোঁ আৰু বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে